BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই মোক অনুৰোধ জনাইছিলে যে আজি ইউথসকলৰ লগত তেখেতৰ এটা ইণ্টাৰেকশ্যন আছে, গতিকে ময়ো তাতে যোগদান কৰিব লাগে। আহিলোঁ আৰু তেখেতসকলৰ লগত মই বিভিন্ন কথা আদান প্ৰদান কৰি বিশেষকৈ 21st century স্কিল একুৱায়াৰ কৰাৰ ক্ষেত্ৰত ইউথসকলক নিজাববীয়া ইনিচিয়েটিভ ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। হয়, যিখিনি কৈছে সেইটো BTC প্ৰধানে ইতিমধ্যে উত্তৰ দিছে। তেওঁলোকে ৰাস্তাৰ কথা, বাছৰ কথা, কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যিখিনি উত্থাপন কৰিছে সেইখিনি অন দ্য স্পট মাননীয় চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াই সমাধানৰ আশ্বাস দিছে। BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই মোক অনুৰোধ জনাইছিলে যে আজি ইউথসকলৰ লগত তেখেতৰ এটা ইণ্টাৰেকশ্যন আছে, গতিকে ময়ো তাতে যোগদান কৰিব লাগে। আহিলোঁ আৰু তেখেতসকলৰ লগত মই বিভিন্ন কথা আদান প্ৰদান কৰি বিশেষকৈ 21st century স্কিল একুৱায়াৰ কৰাৰ ক্ষেত্ৰত ইউথসকলক নিজাববীয়া ইনিচিয়েটিভ ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। হয়, যিখিনি কৈছে সেইটো BTC প্ৰধানে ইতিমধ্যে উত্তৰ দিছে। তেওঁলোকে ৰাস্তাৰ কথা, বাছৰ কথা, কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যিখিনি উত্থাপন কৰিছে সেইখিনি অন দ্য স্পট মাননীয় চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াই সমাধানৰ আশ্বাস দিছে।